আৰু মই বিশ্বাস কৰোঁ যে কিবা আক্ৰমণ হৈছে বা হোৱা নাই তথাপিতো পৰেশ বৰুৱা ফালৰ পৰা বা তেখেতৰ ফালৰ পৰা অসমত কোনো অশান্তি সৃষ্টি কৰিব পৰা কোনো ঘটনা নহয় মোৰ বিশ্বাস আছে কাৰণ তেওঁতো অসমৰ কাৰণে কিবা এটা কৰিব খুজিছে ৰাস্তা বেলেগ হ'ব পাৰে চিন্তা বেলেগ হ'ব পাৰে সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা চলি থাকে কিন্তু যেহেতু ঘটনাটোৰ বিষয়ে মই নাজানো ভাৰত চৰকাৰেও মোক একো জনোৱা নাই গতিকে ইয়াত মই কমেণ্ট দিব বিচৰা নাই আপুনি যে কৈছে স্যাৰ সোশ্যাল মিডিয়াত যে 60 বছৰ হ'ল আমাৰ পৰিৱৰ্তনটো আমাৰ অধিকাৰ আজি খৰ্বন কৰা আপুনি যে আজি সোশ্যাল মিডিয়াত ব্যক্ত কৰিছে চব আজি অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ব হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব এটা হেৰাই যাব বিচৰা জাতিক আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেইকাৰণে আজি এটা আমি নতুন সংকল্পলৈ আগবাঢ়িছো যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল বহুত কাম হ'ল 21ত যদি গৰু খুটি 25ত পাইকান আমি থমকি ৰোৱা নাই আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল হতাশ আমি হোৱা নাই থমকাব চেষ্টা কৰিছিল আমি থমকি ৰোৱা নাই 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছো আৰু চলি আছে স্যাৰ যেটো মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী যি ঠাই আছে বান্দি আছে ৰাজীৱ ভৱনটো চাৰি আছে চৰকাৰী বেদখল হৈ আছে এতিয়া মই ক'লো না অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে সব কৰিব নোৱাৰি আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম আজি যদি আমি কোনোবা এটা জায়গা দেখুৱাইছো কালি হেতু জায়গাৰ কথা আমি নুকোৱা হম পৰখি বেলেগ এটা জায়গাৰ কথা কম আল্টিমেটলি টাৰ্গেটটো 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছো 1,29,000 ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আনকি আমাৰ ঘৰৰ মুধচতে আছে কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে কিমান শহীদৰ মাটি দখল কৰি বহি আছে গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব আপোনাৰ এই অভিযানত স্যাৰ বিজেপি কংগ্ৰেছে বিশেষভাৱে মিত্ৰ দল দিয়ে কালিতো দুগৰাকী তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে দেশৰ মন্ত্ৰী অতুল বৰা তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগিব আমাৰতো এইবিলাক কথা নাই প্ৰথম কথা মই এইবিলাক ইমান নাচাওঁ মোৰ চকুতো চৰাই চকুটোত মোৰ দৃষ্টি আছে গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে ইতিমধ্যে কৈছে যে কোনোবাই যদি কয় যে অমুক অমুক তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছো যে আমি ৰাইট পইণ্টত আছো গতিকে আমাৰ বুকুত ইমান সাহস আছে যে আমি কথাই নাই খালি মিত্ৰদল হিচাপে মই ক'লো নহয় মোৰ জীৱনৰ লক্ষ্য হৈছে চৰৈৱতী আগলৈকে গৈ থকা স্যাৰ বিৰোধী ঐক্যৰ মাজত গালিগালাজ আৰম্ভ হৈছে এইবিলাক কথালৈ এইবিলাক আপোনালোকৰ কাৰণে নিউজ মোৰ কাৰণে নিউজ নহয় এইবিলাক আপোনালোকক টিভিত পইণ্ট লাগে এইবিলাক সুধি থাকিলে আপোনালোককো তাৰ পৰা ভাল পায় এইবোৰ আপোনালোকে কিন্তু সেইবিলাক মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক সোধা এইবিলাক প্ৰশ্ন হয় নে নহয় ৰাতি গৈ আপোনালোকে নিজে চিন্তা কৰিব অস্তিত্ব ৰক্ষা চাই যুঁজ বুলিছে স্যাৰ মই ক'লো নহয় আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মছলা ওলোৱাৰ এটা যন্ত্ৰ বুলি নাভাবিব মই এজন অসমৰ মুখ্যমন্ত্ৰী আৰু মোৰ নিৰ্দিষ্ট কাম আছে মই কামৰ লগত আছো গতিকে আপোনালোকে ইয়াতে টিভিত এটা বাইট দি খুচুৰি নিউজ হ'ব ৰাতি তাৰ ওপৰত টক শ্ব' হ'ব সেই কামটোত মোক ব্যৱহাৰ নকৰিব এনেকুৱা ব্যৱহাৰ হোৱা বহুত মানুহ আছে তেওঁলোকক ব্যৱহাৰ কৰিব আন্তৰ্জাতিক বিষয় এটা জানিব বিচাৰিছো যে স্যাৰ অৰুণাচলৰ সীমান্তৱৰ্তী চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰত নদীবান্ধ নিৰ্মাণৰ ব্যৱস্থা লৈছে সেইটো আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে এটা সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যে চীনৰ পৰা অহা পানীৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মাণ হৈছে ব্ৰহ্মপুত্ৰত 70% পানী অৰুণাচল অসম আৰু ভূটানৰ পৰা অহা গতিকে চীনে বান্ধ দিলে কিজানি আমাৰ বানপানী সমস্যাটোৱে সমাধান হৈ যায়
গতিকে বিজ্ঞানীসকলৰ ইয়াত দুটা মত আছে। প্ৰথম, ব্ৰহ্মপুত্ৰ শুকাই নাযায়, কাৰণ চীনৰ পৰা অহা পানীৰ সংখ্যা বহুত কম, আৰু ইয়াত 2-3টা ভিউ আছে। গতিকে ভাৰত চৰকাৰে চিন্তা কৰিব, কিন্তু আমি চিন্তিত হোৱাৰ বিশেষ কাৰণ আছে বুলি মই নাভাবো। স্যাৰ, আপোনাৰ লগত যি আলোচনাৰ চিন্তাটো গৈ আছে তাৰ মাজত আলফাৰ লগত যিটো আলোচনাৰ কথা গৈ আছে তাৰ মাজত ষ্ট্ৰাইক হ'ল, এইটো বাধা হ'ব পাৰে। এতিয়া ষ্ট্ৰাইক হোৱা বিষয়টো মইতো নাজানো। তাকেতো বাধা হ'ব পাৰে নেকি? বাধা কিয় হ'ব? যদি আলোচনা কৰিব সকলো পক্ষৰে মন থাকে, আলোচনা হ'ব। মন নাথাকিলে আলোচনা নহয়। গতিকে তাত বাধাটো আহিব নোৱাৰে। যদি আমাৰ লক্ষ্য অসমৰ উন্নতি হয়, বাধা কিয় আহিব? আৰু মই বিশ্বাস কৰোঁ যে কিবা আক্ৰমণ হৈছে বা হোৱা নাই, তথাপিতো পৰেশ বৰুৱা ফালৰ পৰা বা তেখেতৰ ফালৰ পৰা অসমত কোনো অশান্তি সৃষ্টি কৰিব পৰা কোনো ঘটনা নহয়, মোৰ বিশ্বাস আছে। কাৰণ তেওঁতো অসমৰ কাৰণে কিবা এটা কৰিব খুজিছে। ৰাস্তা বেলেগ হ'ব পাৰে, চিন্তা বেলেগ হ'ব পাৰে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা চলি থাকে। কিন্তু যিহেতু ঘটনাটোৰ বিষয়ে মই নাজানো, ভাৰত চৰকাৰেও মোক একো জনোৱা নাই, গতিকে ইয়াত মই কমেণ্ট দিব বিচৰা নাই। দৰঙৰ সাংবাদিকসকলক এইটোৱে কম যে গৰুখুটিৰ বিষয়ে পজিটিভ নিউজ কৰি থাকিম।